পিছে পৰীক্ষা শেষ হ'লে এইবাৰ চহৰলৈ যাম দেই, খুৰা ঘৰলৈ। মন আৰু মুমুহঁতৰ লগত খেলিমগৈ, কিমান যে ভাল লাগিব। যাবি দে, এইকেইদিন ভালকৈ পঢ়চোন। পৰীক্ষা ভাল হ'লে যাবলৈ দিব, নহ'লে দেউতাই যাবলৈ নিদিব নহয়। পঢ়িম দিয়া, এইকেইদিন ভালকৈ পঢ়িম। দেউতাক ক'বাচোন, মোক বাছত উঠাই দিলে মই অকলেই যাব পাৰিম। দেউতা আহিলেই ৰ, ভাগৰ লাগি আহিছে চাগে। শুনিছানে? পালেহি। ৰ'বা, পানী অকণমান খাব নেকি? ৰ'বা খাম। আজি বজাৰ একেবাৰে বেয়া বুজিছা। দিনটো ৰ'দতে বহি থাকিলোঁ, এটা পাচলিও বিক্ৰী নহ'ল। বৰ বেয়া দিন আহিল বুজিছা। ৰণক পঢ়াবলৈ মোৰ বৰ আশা আছিলে, কেতিয়াবা নোৱাৰিমগৈ নিচিনাহে লাগে বুজিছানে। তেনেকৈনো কিয় কৈছে? আজিহে বজাৰ বেয়া হৈছে, কাইলৈ ভাল হ'ব দিয়কচোন। ময়ো এইবাৰ কেইবাজুতিও লগাইছোঁ নহয় গামোচা, সেইখিনিও বজাৰলৈ লৈ যাবচোন। আৰু হেৰি নহয়, চিন্তা কৰি নাথাকিব দিয়ক, ময়ো আছোঁ। আমাৰ ৰণক ভালকৈ পঢ়াম দুয়োটাই মিলি। এই সকলোবোৰ ভগৱানৰ ওপৰত আৰু বুজিছা। শুনকচোন, এইবাৰ হেনো ৰণ পৰীক্ষা শেষ কৰিয়ে চহৰলৈ যাব বোলে। সি অকলে যাব পাৰিব জানো? মইতো বজাৰ এৰি যাব নোৱাৰিম। সি বৰ হেঁপাহ কৰিছে যাবলৈ। যাওক দিয়ক, সি হেনো অকলেই পাৰিব যাবলৈ। মোক কৈছিলে দেউতাক বাছত উঠাই দিবলৈ, ক'বাচোন। হ'ব, মন কৰিছে যদি যাব। এতিয়া মই মুখ হাতকেইটা ধুই আজৰি হৈ লওঁ। মা, দেউতা, মোৰ ওলাই হৈ গ'ল। হ'ব দে, ভালকৈ যাবি তই। আৰু ইয়াতে বেগতে মই অলপ পাকঘৰৰে পাচলি আৰু কেইটামান বৰা চাউলো ভৰাই দি পঠিয়াইছোঁ, সেয়া খুৰীয়েৰক গৈ দিবিগৈ। ব'ল বাছ আহি পাবৰে হ'ল। ইমান ভাল লাগিব মোৰ আজি। মুমু আৰু ৰণহঁতক লগ পামগৈ, তাহাঁতিও চাগে মোক দেখি খুব ফূৰ্তি পাব। একেলগে খেলিম আমি, কি যে মজা লাগিব। ৰণ দেখোন, এইটো কাৰ লগত আহিলি তই? অকলেই আহিলোঁ খুৰা, দেউতাই বাছত উঠাই দিলে। হয় নেকি? ভালেই কৰিলি। তোৰ পিছে পৰীক্ষা এদায় হ'ল নেকি? খুৰা, কালি এদায় হ'ল। খুৰী, ভালনে আপোনাৰ? ভালেই। ইমাননো টোপোলাবোৰত কি আনিছ? এটা বেগত মোৰ কাপোৰ আছে আৰু এটা বেগত মায়ে আপোনালোকলৈ ঘৰৰ পাচলি দি পঠিয়াইছে। ভালেই কৰিলি দে, বহুত দিন ঘৰৰ শাক পাচলি খাবলৈ পোৱা নাছিলোঁ। তই এতিয়া ভিতৰলৈকে যাগে যা। ৰ'বা, তাক ভিতৰলৈ এনেকৈ কেলৈ পঠিয়াই দিছা? কিয়? এহেঁতিও ভিতৰতে আছে, এহেঁতক লগ পাব, তাহাঁতিও ভাল পাব, ফূৰ্তি পাব তাক দেখি। যাওক দিয়া। ক'ৰ পৰা আহিছে ঠিক নাই, এনেকৈ ভিতৰত সোমাবলৈ গ'লে নহ'ব নহয়। তই যা, বাহিৰতে অকণমান ৰগৈ, তাতে মুখ হাত ধুই পেলাই ভিতৰলৈ সোমাবি। হ'ব দিয়ক খুৰী, মই সোনকালে মুখ হাত ধুই মনহঁতৰ ওচৰলৈ যাম। মন, মুমু, মই তোমালোকৰ লগত খেলিবলৈ আহি গ'লোঁ। ৰণ দাদা আহি গ'ল। আহা, আমি এতিয়া খেলোঁ কিবা। মন, মুমু, তহঁতৰ হোমৱৰ্ক কৰিবলৈ আছিলে নহয়, যা কৰগৈ। ৰণ দাদা আহিছে, আজি আমি হোমৱৰ্ক নকৰোঁ, আজি আমি খেলিম। আজি আমি খেলিম, আজি আমি নপঢ়োঁ। তাৰপিছতে তোমালোকে হোমৱৰ্ককেইটা কৰি লোৱা, তাৰপিছত মইতো এইকেইদিন থাকিমেই, তাৰপিছত আমি খেলিম। তই তাৰমানে বহুত দিন থকাকৈ আহিছ। মোৰ পৰীক্ষা শেষ কৰি আহিছোঁ নহয়, স্কুল খোলালৈকে মই ইয়াতে থাকিম। মন আৰু মুমুহঁতৰ লগত খেলিম। তোৰহে পৰীক্ষা শেষ কৰি আহিলি, আমাৰ ইহঁতৰ পৰীক্ষা আছে নহয়। তোৰ লগত খেলিলে নহয় এতিয়া। তহঁতি হোমৱৰ্ক কৰিবলৈ যা, আৰু তই বাহিৰতে বহগৈ যা। মা, আমাক যে অকলৈ দিছা, ৰণ দাদাকো মাতি দিয়া আকৌ, সিও আমাৰ লগতে খাওক। মা, ৰণ দাদাকো মাতি দিয়া, আমাৰ অকলে খাবলৈ মন যোৱা নাই। তহঁতি খাই লচোন, মই তাক দিম নহয়। দাদা, মায়েনো ৰণ দাক কিয় ইমান বেয়া পায়? নাজানো নহয় কিয়নো বেয়া পায়। ৰণ দাদা, তুমি ইমান ধুনীয়াকৈ ছবি আঁকা, মোকো শিকাই দিবাচোন। তোমাক কোনে শিকাইনো? মই নিজে আঁকো তেনেকৈয়ে, আমাৰ গাঁৱত শিকোৱা মানুহ নাই নহয়। মা, চোৱাহিচোন, ৰণ দাদাই ইমান ধুনীয়া ড্ৰয়িং কৰিছে। তোমাকতো মই অথনিয়ে শুবলৈ পঠিয়াইছিলোঁ, ইয়াত কি কৰি আছাহি? ব'লা শুবলৈ ব'লা, কাইলৈ আকৌ সোনকালে উঠিব লাগিব, তোমাৰ টিউচন আছে নহয়। মা, ৰণ দাদা আৰু মই একেলগে শুম। নালাগে, ৰণ দাদাক মই বেলেগকৈ দিছোঁ শুবলৈ, দেউতা ৰৈ আছে, আহা তুমি সোনকালে। মন, তুমি শুৱাগৈ যোৱা, মই শুম। ৰণ দাদা, কিন্তু মোৰ তোমাৰ লগতহে শুবলৈ মন আছিলে, মায়েনো মোক তোমাৰ লগত কিয় শুবলৈ নিদিয়ে? মোৰ মায়ে মোক কয়, মাক দেউতাকৰ কথা শুনিব লাগে হেনো, তেতিয়াহে আমি জীৱনত উন্নতি কৰিব পাৰিম। আৰু মাক দেউতাকৰ বাধ্য হ'লে, মাকক ভক্তি কৰিলে, মাক দেউতাকক যদি আমি ভক্তি কৰোঁ, ভগৱানে আমাক ভাল মানুহ হ'বলৈ সহায় কৰিব। আৰু মোক খুৰীয়ে বেয়া নাপায় নহয়, ভাল পায়। তোমালোকে মাক ভুল ভাবিছা, তোমালোকেহে নেদেখা, মোক খুৰীয়ে বহুত মৰম কৰে। তোমালোকে মাক নক'বা আকৌ ৰণ দাক বেয়া কিয় পোৱা বুলি, মায়ে বেয়া পাব নহয়। মই বাহিৰৰ পৰা সকলোবোৰ কথাই শুনি আছিলোঁ। মই বহুত বেয়া কাম কৰিছিলোঁ ৰণক বেয়া ব্যৱহাৰ কৰি। আজি মই নিজৰ ওচৰতে বহুত লাজ পাইছোঁ। সৰু ল'ৰাটোৱে আজি মোক বহুত কথাই শিকাই থৈ গ'ল। ৰণ, তই মোক বেয়া নাপাবি।
মোৰ ভুল হৈ গ'ল। আজিৰ পৰা তই আমাৰ ল'ৰা। যা দুইটা একেলগৈ শুগৈ। দুইটা সদায় একেলগে থাকিবি।